নমস্কাৰ বন্ধুসকল দা আসাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ কেইটামান ৰিজনিং কোৱেশ্যন আৰু এই কোৱেশ্যনকেইটা অতি ইম্পৰ্টেণ্ট দৰকাৰী কোৱেশ্যন। আপোনালোকৰ আসাম পুলিচ বা আসাম পুলিচৰ ৰিভিউ তথা অন্যান্য পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে, তাৰ কাৰণে অতি ইম্পৰ্টেণ্ট কোৱেশ্যন হয়। ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট। যদি ভিডিঅ'টো ভাল লাগিছে তেনে ভিডিঅ'টো যদি চাই আছে তেনে ভিডিঅ'টো এটা লাইক কৰি দিয়ক, আৰু যদি আমাৰ চেনেল নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিয়ক। ৰিজনিঙৰ এইটো প্ৰায় 2 নম্বৰ ভিডিঅ' কোৱা যায় আমাৰ চেনেলত, আৰু দুটামান ৰিজনিঙৰ ভিডিঅ' আছে। সেই দুটা যদি চোৱা নাই তেনেহ'লে আমাৰ চেনেলত গৈ চাব পাৰে। তাক ডিটেইলছ নাম্বাৰ চিনৰ ওপৰত ডিটেইলছ বুজোৱা হৈছে। সেইটো ভিডিঅ' আপোনালোকে যদি চোৱা নাই তেনেহ'লে এতিয়া যাই চাই আহক। প্ৰথমটো কুৱেশ্যন দিয়া আছে, আমি আলোচনা কৰিম আজি। প্ৰথমটো কুৱেশ্যন দিয়া আছে যে প্ৰশ্ন 8p7 প্লাছ 735 প্লাছ 2q9 = 1921 যদি হয় তেন্তে p প্লাছ q = হোৱাট। আপোনালোকৰ এইটো কুৱেশ্যন দেখিবলৈ পাইছে। এইখিনি আপোনালোকৰ যদি ছাপ'জ ধৰি লৈছোঁ যে এইখিনি প্লাছ কৰি কিমান পাইছে 1921 পাইছে, 1921 পাইছে, তেনেহ'লে আমাক কি ওলাব দিছে, তেন্তে p প্লাছ qৰ মান ওলাব দিছে। এই p আৰু এই qৰ মান ওলাব দিছে। p প্লাছ q কিমান হ'ব এইটো ওলাব দিছে। যদি আমি এইটো যদি ওলাব যাওঁ প্ৰথমতে আমাক কি এইটো আমি অলপ পাতি লৈছোঁ 8p তাৰপিছত 8p তাৰপিছত কি দিয়া আছে, তাৰপিছত দিয়া আছে 7, তাৰপিছত দিয়া আছে 7, তাৰপিছত দিয়া আছে 3, তাৰপিছত 5, তাৰপিছত দিয়া আছে 2q, তাৰপিছত দিয়া আছে 9। এইটো প্লাছ কৰি কি পাইছে 1921 পাইছে। এতিয়া আমাক প্লাছ কৰি আমি চাওঁ এইটো মিলেনে নাই। 7, 5, 12 আৰু 9 হ'ব লাগছে আপোনালোকৰ 21 কি কৈছে ইয়াতে 1 বহাইছে। তাৰপিছত আমাৰ দ্বিতীয়টো কি কৈছে, ইয়াতে মাজত মাত্ৰ 3 দিয়া আছে আৰু p আৰু qৰ মান ওলাব দিছে। p আৰু qৰ মান কিমান ল'লে আমি ইয়াতে 2 বহাব পাৰোঁ, এইটো আমাক লাগে। তাৰপিছত ইয়াতে চাওক 8 আৰু 7 15 আৰু 2 হ'ব লাগছে 16, 17 ইয়াতে কিন্তু 19 আছে। তেনেহ'লে হিচাপ কৰি চাওক, ইয়াতে 1 আছে, ইয়াতে 19 আছে, মাজত কিমান ল'লে আমি আগত 19 কৰিব পাৰোঁ বা আগত 21 হয়, ইয়াতে আমাৰ কিন্তু 2 বাকী আছে। 21 হ'লে আমাৰ 2 বাকী আছে। তেনেহ'লে আমি মাজত p আৰু qৰ মান যদি আমি 17 লওঁ, 17 আৰু প্লাছ কিমান আছে 3 আছে, তেনেহ'লে কিমান হ'ব বন্ধু বান্ধৱীসকল, 17 আৰু 3 যদি হিচাপ কৰোঁ তেনেহ'লে আমি কিমান পাম 20 পাম। 20ৰ লগত আৰু ইয়াতে আমি এইটো প্লাছ কৰি কিমান পাইছোঁ, এইটো প্লাছ কৰি আমি কিমান পাইছোঁ 21ৰ 1 বহিছে কিন্তু ইতিমধ্যে আৰু 2 বাকী আছে। এই 2 যদি আমি প্লাছ কৰি দিওঁ তেন্তে কিমান পাম 22 পাম। 22ৰ আমি যদি 2 বহাওঁ আমাৰ কিমান থাকিল হাতত, আমাৰ 2 থাকিল। তেনেহ'লে আমি এইটো হিচাপ কৰি চাম, এইটো হিচাপ কৰি আমি কিমান পাইছিলোঁ 8 আৰু 7 15, 16, 17 আমি 17 পাইছিলোঁ। 17 আৰু ইয়াতে আছে 2, এইটো আমি প্লাছ কৰি দিম 19 হয় না নাই, 7, 8, 9 আৰু 1, তেনেহ'লে 19 হৈ গ'ল। এইটো কিন্তু মিলি গৈছে। আমি যদি p আৰু qৰ মান 17 লওঁ এইটো কিন্তু মিলি যায়। তেনেহ'লে যদি p আৰু qৰ মান 17 লওঁ তেনেহ'লে মিলি যায়, তেনেহ'লে আমাৰ এনচাৰ কি হ'ব, 17 ক'ত আছে b নম্বৰত আছে। গতিকে আমাৰ b নম্বৰটো শুদ্ধ উত্তৰ হ'ব। b নম্বৰটো এতিয়া p আৰু qৰ মান কিমান হ'ব 17 নম্বৰটো হ'ব, এই b আৰু qৰ মানটো 17 হ'ব, অৰ্থাৎ 17 b নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছত পৰৱৰ্তী কুৱেশ্যন কি দিয়া আছে আমি চাই লওঁ। পৰৱৰ্তী কুৱেশ্যন দিয়া আছে যে তলত দিয়া শৃংখলৰ পৰা আগৰ সংখ্যাটো কি হ'ব, অৰ্থাৎ ইয়াতে এটা শৃংখল দিয়া আছে, কিমান দিয়া আছে 0, 7, 26 এইটো হোৱাট। এইটো 0টো কেনেকৈ হ'ল এইটো আমি ভাবিব লাগিব। এইটো প্ৰথমতে ভাবিব লাগিব যে আমাক কি দিছে 0ৰ পাছত 7 কেনেকৈ আহিল, তাৰপাছত 26 কেনেকৈ আহিল। মই অলপ চিৰিজটো কমকৈ লৈছোঁ, আপোনালোকৰ হয়তো বঢ়াই দিব পাৰে পৰীক্ষাত, এইটো বুজাৰ কাৰণে লৈছোঁ জাষ্ট। যদি 0ৰ পিছত 7 কেনেকৈ আহিল, তাৰপাছত 27 কেনেকৈ আহিল, এইটো যদি আপোনালোকে ভাবিব যায় তেনেহ'লে কি কৈছে আপোনালোকে 1 কিপ কৰি দিয়ক। 1 কিপ কৰিলে কিমান পাব
1 পাব 1 এর লগত যদি আপোনালোকে 1 মাইনাস কৰি দিয়ে তেনেহলে কিমান পাব 0 পাব তাৰ পিছত কি কৈছে বন্ধু বান্ধৱীসকল এইবাৰ 2 কিউব কৰি দিয়ক 2 কিউব কৰি দিলে কিমান পাব 2 কিউব কৰি দিলে আপোনালোকে 8 পাব 8 এর লগত যদি -1 কৰি দিয়ে তেনেহলে কিমান পাব 7 পাব 7 পাব তাৰ পিছত যদি আপোনালোকে 3 কিউব কৰি দিয়ে 3 কিউব কৰি দিয়ে তেনেহলে কিমান পাব 27 পাব 27 এর লগত যদি আপোনালোকে -1 কৰি দিয়ে তেনেহলে কিমান পাব 26 পাব 26 পাব ঠিক এইদৰে ইয়াৰ পিছত কি আহিব 4 আহিব 4ক যদি আপোনালোকে কিউব কৰি দিয়ে তেনেহলে কিমান পাব 64 64 এর পৰা যদি -1 কৰি দিয়ে তেনেহলে आंसर কিমান পাব 63 এটো প্ৰসেস কৰিছে 63 কোড आंसर আছে আমাৰ এ নম্বৰত आंसर আছে তো এ নম্বৰটো শুদ্ধ উত্তৰ তাৰ পিছত পৰৱৰ্তী কোৱেশ্চনটো আগবাঢ়িছো পৰৱৰ্তী কোৱেশ্চন দিয়া আছে যে তলত দিয়া শৃংখলাৰ পৰা আগৰ সংখ্যাটো কি আছে হেতু আপোনালোকে যদি ইয়াৰ আগটো বুজি পাইছে সেই একটা ধৰণে এটো আপোনালোকে কৰি চাবচোন এটো কৰি আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব ইয়াৰ आंसरটো কিমান হ'ব आंसरটো কিমান আছে এটো মই কৰি নেদো একে হয় আপোনালোকে যদি বুজি পাইছে এটো বুজি পাব তেনেহলে এটো কৰি দিব কোৱেশ্চনটো আপোনালোকে চাই লওক তাৰ পিছত তলত দিয়া শৃংখলাৰ পৰা আগৰ সংখ্যাটো কি হ'ব হেকেটা শৃংখলত দিয়া আছে মই অলপ কম কৰি লৈছো আপোনালোকে ডাঙৰ কৰি দিব পাৰে একো নহয় অলপ বুজি মেন কথাটো আপোনালোকে বুজি পাব লাগে কি দিয়া আছে 1 দিয়া আছে তাৰ পিছত 6 দিয়া আছে তাৰ পিছত 31 দিয়া আছে হেতু যদি আপোনালোকে কৰি চাই যে 1 এর পিছত 6 কেনে কোৱা হল 6 এর পিছত 31 কেনে কোৱা হল বহুত কিন্তু বাঢ়ি গৈছে বন্ধু বান্ধৱীসকল অলপ ভাবিব লাগিব যেহেতু অলপ ভাবিব লাগিব আপোনালোকৰ প্ৰেক্টিছটো হৈছে মেন যিমান প্ৰেক্টিছ কৰিব হিমানে আহি যাব এটো যদি আপোনালোকে কৰিব যায় যে 1 এর পিছত 6 কেনে কোৱা আছে আমি যদি প্ৰথমতে ভাবিব যে 1 এর পিছত 6 1 প্লাস যদি আমি 5 মাৰি তো তেনেহলে কিমান পাম আমি 6 পাম ঠিক এইজৰে পাৰো কিন্তু 6 এর পিছত 31 এটো অলপ ভাবিব লাগিব কেনে কৈ আমি 31 পাব পাৰো 6 এর পিছত কেনে কৈ 31 পাব পাৰো আমি ইয়াতে এই 6 এর পিছত আমরা কাম করব 6 তার পিছত যদি আমি 6 প্লাস যদি আমি ইয়াতে 5 স্কয়ার কৰি দিও কিমান পাম 5 5 গুণ 25 আৰু 6 কিমান হল 31 হৈ গল সাক বন্ধুসকল কোৰ পৰা কোড গৈছে আপোনালোকে দেখিব ভালকৈ মন কৰিব অল্প ভালকৈ মন কৰিব তাৰ পিছত কি কৰিছে 31 ৰ পৰা 31 তাৰ পিছত প্লাস কি কৰিছে এবাৰ কিন্তু আকৌ স্কয়াৰ কৰা নাই আকৌ কিপ কৰিছে কিপ করলে কি হ'ব কিপ করলে এটো आंसरটো আহিব 156 কত আছে বন্ধুসকল এই নম্বৰত আছে গতিকে এই নম্বৰটো শুদ্ধ উত্তৰ তাৰ পিছত পৰৱৰ্তী কোৱেশ্চনটো কি দিছে প্ৰশ্নবোধক স্থানত কি হ'ব প্ৰশ্নবোধক স্থানত কি দিছে আমাক কি দি আছে ইয়াতে 1 স্টার 2 স্টার 3 স্টার ইকুয়াল কিমান দি আছে ইকুয়াল ইমান দি আছে তাৰ পিছত ইকুয়াল ইমান দি আছে তাৰ পিছত 7 স্টার 8 স্টার 9 স্টার ইকুয়াল হোৱাট এটো আমাক ল'ব লাগে প্ৰশ্নবোধক চিহ্নত কি আছে বন্ধুসকল মন কৰিব যে এইটো কোৱেশ্চনখিনি আপোনালোকে চাই ল'ব যে ইয়াতে কি হৈ আছে প্ৰথমত দেখিব যে এই তিনটা যদি আমি পূৰণ কৰো কেতিয়াও আমি 231 পাব নোৱাৰো এই তিনটা যদি আমি পূৰণ কৰো কেতিয়াও 543 পাব নোৱাৰো গতিকে ইয়াত হৈ আছে কি যদি আপোনালোকে কিউব কৰে 1 কিউব 2 কিউব 3 কিউব কৰে তেনেহলে পাব নোৱাৰো ইয়াতে এটা কি কৰিছে বন্ধুসকল ইয়াতে কৰিছে এক মিনিট ইয়াতে কি কৰিছে বন্ধুসকল মাত্ৰ খালি কি কৰিছে এই 23 যেটো দেখিবলৈ পাইছে আপোনালোকে 1 স্টার 2 স্টার এই 23 টো কি কৰিছে 23 টো আগত বহাই দি এই 1 টো কি কৰিছে এই 1 টো পিছত দিছে তাৰ পিছত চাওক এইটো কি কৰিছে এই 54 টো আগত বহাই দিছে 54 টো আগত বহাই দিছে তাৰ পিছত 54 টো আগত বহাই দিছে তাৰ পিছত 3 টো পিছত দিছে ঠিক তেনেদৰে 7 8 9 তেনেহলে কি হ'ব এটোৰ প্ৰসেস যদি কৰিব যাও 89 টো আগত হ'ব তাৰ পিছত এই 7 টো পিছত যাব এটোৰ প্ৰসেস এটো শুদ্ধটো কোনটো হ'ব 7 8 9 7 এই 8 9 টো আগত লৈছে তাৰ পিছত 7 টো পিছত দিছে 8 9 7 কত আছে आंसरটো 8 9 7 এই বি নম্বৰটো আছে গতিকে বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত পৰৱৰ্তী কোৱেশ্চন
পৰৱৰ্তী কোৱেশ্চন দিছে প্ৰশ্নবোধক স্থানত কি হ'ব প্ৰশ্নবোধক স্থানত কি হ'ব এইটো দিছে 5 পৰা দেখক বন্ধু কিমান বাঢ়ি গৈছে বহুত কিন্তু বাঢ়ি গৈছে 5 পৰা বহুত বাঢ়ি গৈছে একেবাৰে ডাইৰেক্ট 125 একো চিন্তা নাই অলপ ভাবকচোন কি হ'ব পাৰে ইয়াতে আমি যদি প্ৰথমত 5ক স্কয়াৰ কৰো তেনেহলে কিন্তু এটো হ'ব নোৱাৰে আমি 5ক কিপ কৰি দিও কিপ কৰি দিলে কিমান পাম কিপ কৰি দিলে আমি পাম 125 ৰ লগত -1 কৰিলে কিমান পাম 124 পাম তাৰ পিছত এবাৰ আমি 7ক কিপ কৰিম 7ক কিপ কৰিলে আমি কিমান পাম 343 পাম -1 কৰি দিলে আমি পাম 342 গতিকে আৰু শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি নাম্বাৰটো শুদ্ধ উত্তৰ তাৰ পিছত দিয়া আছে লাষ্ট কোৱেশ্চন এইটোৱে আছিল এইটো দিয়া আছে যে 2 + 7 + 2 = যদি ইমান হ'ব পাৰে তাৰ পিছত 3 + 5 = 60 হ'ব পাৰে তাৰ পিছত 4 + 5 = 5 + 6 = যদি 120 হ'ব লাগে তেন্তে 9 + 4 + 0 = what এটো কি হ'ব পাৰে এটো চাকচোন আপোনালোকে অনুবাদ কৰক কেনেকৈ পাব পাৰে 2 + 7 + 2 আমি এটো প্লাস করলে কেতিয়াও 28 পাব নোৱাৰো এইটো প্লাস করলে 28 পাব 2 স্কয়ার করলেও পাব নোৱাৰো 2 স্কয়ার করলে 2 × 4 = 49 আৰু 4 এটো কেতিয়াও নহয় বহুত বেছি হৈ যায় স্কয়ার করলে বহুত বেছি হয় তেনেহলে বন্ধুদের ইয়াতে কি হৈ গৈছে আমি যদি এটো পূরণ কৰি দিও যে 2 × 7 × 2 7 × 14 2 14 28 এটো প্রসেসত মিলিব লাগে তার পিছত দিয়া আছে 3 5 × 15 15 4 × 60 তার পিছত দিয়া আছে 4 20 20 6 × 120 এটো প্রসেসত হ'ব কিন্তু এটো প্রসেসত হ'ব আমি যদি 9 4 গুণ কিমান হয় 36 আৰু কিমান দিয়া আছে 0 এটা কথা মন কৰিব যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে কিন্তু এনসারটো 0 হৈ যায় ইয়াতে 36 পালে আপোনালোকৰ 0 আছে তেনেহলে আপোনালোকে 36 ৰ এনসারটো এই নাম্বাৰটো দিব কিন্তু এই নাম্বাৰটো নহয় ইয়াতে যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰি দিলে ইয়াৰ এনসারটো সদায় 0 আহে গতিকে 3 নাম্বাৰটো শুদ্ধ উত্তৰ তাৰ পিছত এইখিনি আছিল আজি ৰিজনিং কোৱেশ্চন যদি ভিডিওটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিয়ক আৰু বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰক আৰু যদি আমাৰ চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দি আমাৰ লগতে থাকক ধন্যবাদ আজিলৈকে